ক'ৰবাত যাওঁ বুলি ক'লে এইটোৱে মেইন কাম। চ' আগতে আমি মানে আমাৰ মেইন কামটো কৰি লৈছোঁ। আমাৰে নহয়, সকলোৰে এইটোৱে মেইন কাম, মানে তেল চেল ভৰোৱা। আৰু মানে তেল চেল ভৰোৱাটো মানে কম্পালচৰি আৰু দেই গাইজ। চ' এইফালে তেল চেল আমি ভৰাই ল'লোঁ আৰু আমি এতিয়া মানে গৈ আছোঁ। আৰু গাইজ আপোনালোকে চালে আমি মানে ঘৰৰ পৰা ওলালোঁ তেতিয়া পোহৰ আছিলে, মানে দিন আছিলে আৰু দিন বেলি। কিন্তু এতিয়া ৰাতি হৈ গৈছে। এইফালে চাওকচোন, মানে বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা যোৰহাট টাউন, কিন্তু হ'লেও আহোঁতে ৰাতি হৈয়ে গ'ল। চ' এইফালে চাইছেনে, আমি আহি মানে পায়ে গ'লোঁ আৰু অলপ দূৰে আছে আৰু আজি আমি কিন্তু আয়াঞ্চক অনা নাই, কাৰণ মানে ৰাতিও হৈছে আৰু বাইকত বতাহ চতাহ লাগিব, আৰু এতিয়া মানে সৰু কেঁচুৱাক বহুত বচাই ৰাখিব লাগে আৰু। চ' সেনেকৈ ভাবি আৰু আমি আয়াঞ্চক ঘৰতে এৰি দিলোঁ, আৰু মোৰ হাজবেণ্ডো কামৰ পৰা আহিলে তাৰপিছতে আমি আহিছোঁ আৰু। চ' গাইজ মই মানে আমি আহিছোঁ আজি অলপ বজাৰ কৰিম বুলি ভাবি, মানে উইণ্টাৰ কালেকশ্যনবোৰ আহিছে আমাৰ এই যে যোৰহাটত। চ' যোৰহাটত মানে ষ্টেডিয়ামত লাগিছে আৰু মেলা নিচিনা আৰু ভূটানৰ হয়। চ' এইফালে মানে প্ৰতি মানে ইয়াৰলি আহে আৰু। চ' এইফালে চাইছেনে, আমি আহি পাই গ'লোঁ মানে দেই। আৰু চ' গাইজ আমি আহি পাই গ'লোঁ, মানে দেখাম আপোনালোকক। প্ৰথমতে চাহ অলপ খাই লওঁ, বৰ বেলেগ ঠাণ্ডা লাগিছে, মানে বহুত ঠাণ্ডা লাগিছে। বাইকত আহি একদম মুখ চুপিটা ঠাণ্ডা হৈ গৈছে, হাত চাতকেইটা। বেয়া হৈ গ'ল। ত' এইফালে চাহ লৈ ল'লোঁ, আৰু এইফালে পকৰি লৈ ল'লোঁ। আমি চাহ তাহ খালোঁ আৰু এতিয়া আহি গ'লোঁ। মানে মই কৈছিলোঁ নহয় আপোনাক, ভূটান মানে ভুটীয়া মাৰ্কেট আহিছে আমাৰ যোৰহাটত, মানে ইয়াৰলি আহে আৰু ঠাণ্ডা দিনত। ত' চুৱেটাৰ টুৱেটাৰ ল'বলৈ আহিছোঁ আৰু। চ' গাইজ এইটো হয় দেই, আমাৰ যোৰহাটত মানে ষ্টেডিয়ামত লাগিছে আৰু মেলা নিচিনা আৰু মেলা ক'ব লাগিব আৰু। চ' এইফালে চাইছেনে, ইয়াত অনলি উইণ্টাৰ কালেকশ্যনেই আছে মানে দেই, সৰুৰ পৰা ডাঙৰলৈকে আৰু যেনেকৈ বিচাৰে তেনেকৈ পাব। আৰু ধুনীয়া কিন্তু মানে কালেকশ্যনবোৰ মোৰ কিন্তু খুবেই ভাল লাগিলে। আৰু এইফালে আমি আগতে ফুৰি লৈছোঁ মানে দেই গাইজ, মানে ফুৰি লৈছোঁ, মানে চাই লওঁ ক'ত কেনেকৈ কি আছে, তাৰপিছতে ল'ম বুলি ভাবিলোঁ আৰু গোটেই। আজি মানে মই ভাবিছোঁ মোৰ হাজবেণ্ডৰ মানে কাপোৰ আগতে ল'ম, তাৰপিছতহে আমাৰ কাপোৰ ল'ম। নহ'লে মানে কি হয়, আমাৰতো লৈ লওঁ আৰু পিছত সি কয় মই পিছত ল'ম, বেলেগ দিনা ল'ম, তেনেকৈ কৈ দিয়ে। চ' মই কৈছোঁ নাই আজি আগতে তোমাৰটোৱে চাব লাগিব বুলি, আৰু আমি অলপ ফুৰিলোঁ, তাৰপিছত আহি গ'লোঁ জেকেট চাবলৈ। আৰু এইফালে চাইছেনে, জেকেটৰ কালেকশ্যনবোৰ খুব ধুনীয়া আৰু এইফালে মই ক'লোঁ ট্ৰাই কৰাবলৈ, আৰু মানে ব্লেক কালাৰটো মোৰ ফেভৰেট। চ' মই কৈছোঁ ব্লেকে ট্ৰাই কৰা বুলি, আৰু ভালো লাগে মোক ব্লেক কালাৰ বহুত ভাল লাগে, আৰু যি বস্তুৱে বহুত ভাল লাগে। চ' এইফালে ট্ৰাই কৰিছে আৰু দেই, এটাৰ পিছত এটা, মানে তাক আৰু গাইজ মই মানে আজি এটা কথা গম পালোঁ, মানে যে ল'ৰা মানুহ, মই ভাবিছিলোঁ ল'ৰাৰ কাপোৰ কিনাটো খুব সহজ, মানে আৰু লেডিছৰ কাপোৰ কিনাটোৱে মানে অলপ মানে বহুত টান বুলি ভাবিছিলোঁ, কিন্তু আজি গম পালোঁ নাই, আমাৰ কাপোৰবোৰেই মানে সহজ আৰু দেই। ল'ৰাবিলাকৰ কাপোৰ ল'ব হ'লে বহুত সিহঁতি বিচাৰে, এইটো হ'ব লাগে সেইটো হ'ব লাগে, তাৰপিছত আহি গ'ল মোৰ টান। আৰু মই মানে আজি ঘৰৰ পৰা ভাবি আহিছিলোঁ যে মই যদি উইণ্টাৰ কিবা ল'ম তো মই মেৰুণ কালাৰ ল'ম বুলি। আৰু ইফালে মই চুৱেটাৰ ট্ৰাই কৰিলোঁ, আৰু মোৰ হাজবেণ্ডে কৈছে যে তুমি ব্লেজাৰ এটা ট্ৰাই কৰা বুলি। পিছত ট্ৰাই কৰিলোঁ, আয়াঞ্চৰ কাপোৰো চালোঁ, খুবেই ভাল লাগিলে। আৰু এইফালে চাইছেনে, লৈ লোৱা হৈ গ'ল আমাৰ কাপোৰ চাপোৰ লোৱা হ'ল, এতিয়া আৰু ওলাম ইয়াৰ পৰা। চ' এইফালে পইচাটো দি দিছে মোৰ হাজবেণ্ডে, আৰু এইফালে আমি এতিয়া ওলাই গৈছোঁ। ইমান ফুৰিলোঁ, ইমান ট্ৰাই কৰিলোঁ, তাৰ পিছতহে মানে ফাইনেলি পালোঁ 3জনৰ কাৰণে। এয়া